বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু? আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে, ভালে কুশলে থাকিব। বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্নৰ উত্তৰ। ব'লক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি প্ৰশ্ন নং 1 হৈছে কোনজন অসমীয়াই বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মণিৰাম দেৱান। আজিৰ প্ৰশ্ন নং 2 হৈছে পৃথিৱীৰ সবাতোতকৈ বেছি চাহ উৎপাদন কৰা অঞ্চলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উজনি অসম। আজিৰ প্ৰশ্ন নং 3 হৈছে উত্তৰ পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ যোৰহাট টোকলাইত অৱস্থিত। আজিৰ প্ৰশ্ন নং 4 হৈছে ব্ৰিটিছসকলে অসমত স্থাপন কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাবুৱা চাহ প্ৰতিষ্ঠান। আজিৰ প্ৰশ্ন নং 5 হৈছে অসমত চাহ খেতিৰ দুটা মুখ্য পদ্ধতি কি কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ CTC আৰু অৰ্থডক্স। আজিৰ প্ৰশ্ন নং 6 হৈছে CTC সম্পূৰ্ণ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল কাটিং টেৰিং এণ্ড কাৰ্লিং। আজিৰ প্ৰশ্ন নং 7 হৈছে ইনষ্টেণ্ট টি কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ গৰম বা ঠাণ্ডা পানীত অতি সহজে পমি যোৱা সোণ বৰণীয়া চাহৰ মিহি গুড়িক ইনষ্টেণ্ট টি বুলি কোৱা হয়। আজিৰ প্ৰশ্ন নং 8 হৈছে অসম চাহ নিগম কেতিয়া গঠন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1973 চনত। আজিৰ প্ৰশ্ন নং 9 হৈছে বিশ্বনাথ টি কোম্পানী কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ দৰং জিলাত। আজিৰ প্ৰশ্ন নং 10 অন্তিমটো প্ৰশ্ন হৈছে দি তেজপুৰ টি কোম্পানী কোন জিলাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ দৰং জিলাত। বন্ধু বান্ধৱীসকল আজি প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকক যদিহে ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টিক যিমান পাৰে লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।